Hello everyone, welcome back to Foodmania. আৰু আজি মই আৰু জুবি তো আমি দুজনী গৈ আছো বাৰ্গাৰ কিং তো গুৱাহাটীত নতুনকৈ আহিছে আপোনালোকে গম পায়ে বাট আমি এতিয়ালৈকে যোৱা নাই বহুতে হয়তো গৈ মেলি আহিলে তো আজি আমি যাওঁ ফাৰ্ষ্ট টাইম যদি ভাল পাওঁ তেন্তে আকৌ যাম তো বলক এতিয়া আমি ৰুমৰ পৰা ওলালোঁ গৈ আছোঁ বাৰ্গাৰ কিং তো গৈ পাই ল'ম আপোনালোকে মোৰ নিউ লুকটো দেখিছেনে আৰু এইটো জুবিৰ লুকটো দেখিছেনে এইটো জুবিৰ পিছফালকে দিনা মেলি অহা নাই আজি কি মানে মই ছুটি কৰিলোঁ তাই ছুটি কৰিলে তাই হাইলাইটো কৰি দিলে আৰু মই লগতে স্মুথনিং কৰি দিলোঁ বিকজ মোৰ চুলিটো বেছি ফুলা মানে হেভি টাইপ আছিল ন বেছি নহ'লে ফুলি মোৰ বহুত বেছি ফুলি থাকিলেহেঁতেন চুটিত তো সেইকাৰণে মই কৰি দিলোঁ আৰু মোৰ এইটো আমাৰ মানে নিউ লুকটো ৰিজন এইটো যে আমি বাইক আহিছে আমি ডনেট কৰিছোঁ চুলিখিনি তো এতিয়া আমি পঠাই দিলোঁ চুলিখিনি মুম্বাইৰ এটা NGOলৈ তো গৈ পালে আমি গম পাম আৰু তো হয়তো ডনেট কৰাৰ কাৰণে আমি এইটো চুলিটো কাটিছোঁ আৰু অ'কে তো আমি এতিয়া বাছলৈ ৰখি বাছ নাপালোঁ মানে কি বাছত মানে বহুত বেছি ভিৰ বহুত বেছি উঠিব নোৱাৰি আৰু ইমান বেছি ভিৰত উঠাটো মানে অলপ দিগদাৰ হয় এনেই বাছতে অহা যোৱা কৰোঁ প্ৰব্লেম নাই ইমানেই বেছি ভিৰ ভৰি দিবও জেগা নাই তো ফাইনেলি কেব এখন ৰখি কেবে লৈ লওঁ আৰু কেব এখন ল'লোঁ মানে হোপ যে আহোঁতে বাছত দিগদাৰ নহওঁ কিয়নো ইমান পইচা খৰচ কৰিব নোৱাৰি কেবত যাম কেবত আহিম কিন্তু এতিয়া উপায় নাই তো গৈ আছোঁ সেয়াই আৰু তো আমি আহি পালোঁ ইয়াতে মাৰ্কখন জুবু ডাৰ্লিং বেক অলপ বেক চাইডৰ পৰা দেখাম বহুত বেছি ভিৰ মা বহিব জেগা নাই দেখোন চাই লওঁ ৰ'ব জেগা আছে নাই তাৰপৰা কৰিম আৰু বহুত সময় ৰখি ফাইনেলি বহিবলৈ জেগা অকণমান পালোঁ আৰু জুবিক তাতে বহাই মই এয়া অৰ্ডাৰ দিবলৈ আহিছোঁ লাইনত থিয় হৈ আছোঁ লাইনতো বহুত পিছত আছিলোঁ সেইফালে জুবি বহি আছে আৰু এয়া লাইনত থিয় হৈ ভগৱান ইমান টাইম ৰখিব লগা হৈছে ইমান বেছি ভিৰ নহয় আৰু মেনুখন মানে ইমান ভেৰাইটিজ কিবাকিবি আছে মই এনেকৈ দেখিলে কনফিউজ হৈ যাওঁ কি দিম কি নিদিম মানে আৰু মই ৰখি একদম ওচৰত পাইছোঁহি এতিয়া অৰ্ডাৰটো দি লওঁ তাৰপিছত আকৌ অৰ্ডাৰ আহিবলৈ ৰখিব আছেই এই আমাৰ অৰ্ডাৰ আহি গ'ল আৰু চেক আছেই এতিয়া আহিছে চেক আৰু কেপেচিনো দিছোঁ মানে ঢেৰ খাম বুলি আহিছোঁ ৰাতি আমি গৈ আৰু ভাত চাত নাখাওঁ আৰু ৰুমত এয়াই পূৰা ডাবল দিছোঁ চব আৰু আমাৰ মানে চেক নাছিলে চেকৰ জেগাত কোল্ড কফি আহি গ'ল
নহয় ক'ৰবাত এনেকুৱা হয় ন যে খাই পেলাই যিমান অলপ বেছি পইচা দিলেও খানাটো পৰিমাণটো বেছি আহে কৈ থাকা একো নাই খানা পৰি মানে পেচা বস্তু নহয় ক'ৰবাত তেনেকুৱা হয় ন বেছি পইচা হ'লেও খানা পৰিমাণটো বেছি হয় বা টেষ্টি হয় ছেটিছফাই হয় মানে এতিয়া পইচা যদি বেয়া নালাগে বহুত টেষ্টটো ভাল লগা নাই এটা দিলোঁ আৰু চাইজটো সৰু হয় ইমানখিনি দিলোঁ ন প্ৰায় অলম'ষ্ট আমাৰ বিল হ'ল 959 মানে 1000 ওচৰ হৈছে 959 বাট সেইটো হিচাপত খানাটো নহয় মানে চাইজটো সৰু ভিতৰৰ বস্তুটো দুটা বেলেগ বেলেগ ফ্লেভাৰ দিছোঁ কিন্তু দুইটা একেই ছেইম মানে একো ডিফাৰেঞ্চ হোৱা নাই এইটো নৰ্মেল আৰু খুব মানে ভাল ন মোৰ যেনেকৈ দামটো বা যেনেকৈ টেষ্টটো হয় যেনেকৈ খানাৰ একো ডিফাৰেঞ্চ নহয় খাই লওঁ আৰু বাহিৰত বজাৰ কৰিব আছে মানে ইয়াৰ পৰা হ'লে মোৰ ৰুমলৈ অলপ কিবা কিবি ল'ব আছে সেইখিনি বজাৰ কৰিম ভাল লাগিছে ধুনীয়া লাগিছে কিন্তু ন খাই ওলোৱাৰ পিছত এয়া বজাৰ কৰি আছোঁ মানে কিবা ভাল নলগা হৈছে একো দেখোন কিয় নাজানো খায়ো ভাল নালাগিলে একো এণ্ড ইয়াতে আহিলোঁ ইয়াতেও একো ভাল লগা নাই এতিয়ালৈকে আৰু পিছত মোৰ ৰুমৰ বজাৰো কৰিব আছে ইয়াতো কাপোৰ চাব আহিছিলোঁ একো মানে পচন্দৰ পোৱা নাই তো ৰুমৰো বজাৰ কৰিব আছে আজি এতিয়া টাইমেই নহ'ব চাগে 8টাই বাজি গ'ল জুবিয়ে কিবা ল'লে তাইৰ কাৰণে মোৰ একো বজাৰ কৰিব টাইম নহ'লে আজি ভিডিঅ'টো ইমানেই চাই থাকিব আৰু সোনকালে নেক্সট ভিডিঅ'টো লৈ আহিম আৰু মই বহুত দেৰিকৈ দিওঁ তাৰ কাৰণে চৰি সোনকালে লৈ আহিম নেক্সট এণ্ড থেংক ইউ বাই বাই